हेलो ভিউয়ার্স আজি আকৌ আপোনালোকৰ মাজত লৈ আহিছো নতুন এটা ৰেচিপি আৰু ভিডিওটি চাই হয়তো আপোনালোকে গম পাইছে কি বনাবলৈ লৈছো আজি বনাম বয়লাৰ মাংসৰ হৈতে লাই শাকৰ এটা ৰেচিপি তেন্তে বলক ভিডিওটি আৰম্ভ কৰো ৰেচিপিটো বনাবৰ বাবে সকলোখিনি ইনগ্ৰেডিয়েন্ট মই সাজু কৰি ললো এতিয়া মই এখন কেৰাহীত সৰিয়হ তেল গৰম কৰি কাটি ৰখা পিয়াজখিনি দি দিছো আৰু দি দিছো 3-4টা মান কেঁচা জলকীয়া আৰু ইয়াত দি দিছো পটাত পিচি ৰখা নহৰু কেইফুটা মান সৰু এটুকুৰা আদা পিচিও দি দিছো আৰু সকলোখিনি বস্তু এতিয়া ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম ভাজু কৰি লৈছো মিট মছলা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ এতিয়া বইল চিকেনখিনি ইয়াত দিয়াৰ আগতে নিমখ হালধি গুড়ি জলকীয়া গুড়ি পাউডাৰ আৰু মছলাখিনি যিখিনি ৰেডি কৰি ৰাখিছিলোঁ সকলোখিনি ইয়াত দি দিম পিয়াজখিনি ভালদৰে ফ্ৰাই হৈ গৈছে এতিয়া ইয়াত বইল কৰি থোৱা চিকেনখিনি ইয়াত দি দিছোঁ এতিয়া সকলোখিনি বস্তু ভালদৰে 5-10 মিনিটমান সময় এনেদৰে অলপ পানী দি যাতে তলত লাগি নাযায় ফ্ৰাই কৰি থাকিম যিহেতু চিকেনখিনি হাফ বইল হৈয়ে আছিলে সেইবাবে বেছি সময় নালাগে বহুত মানুহে চিকেন সিজিছে বুলি কম ভাজিয়ে ৰাখি থৈ দিয়ে কিন্তু নহয় চিকেন সিজাবৰ বাবে বহুত সময় লাগে তেলটো যেনেকৈ মটৰৰ তেলটো ভিতৰলৈকে সোমাই যায় কিন্তু চিকেনত নাযায় সেইবাবে চিকেন খালে ভালদৰে সিজাই খাব লাগে আৰু কমেও আধা ঘণ্টামান ভালদৰে কম গেছত ৰাখি সিজিবলৈ দিব লাগে এতিয়া মই দি দিছোঁ কাটি থোৱা লাই শাকখিনি আৰু ভালদৰে এইখিনি মিহলি কৰি লৈছোঁ আৰু এতিয়াত মই দিছোঁ অলপমান সয়া চচ আপোনালোকে টমেটো চচো দিব পাৰে এতিয়া ইয়াত মই দি দিছোঁ গোলমৰিচ কেইটামান ভালদৰে মিহি কৰি আপোনালোকে বিচাৰিলে ইয়াত গৰম মছলা পাউডাৰ দিব পাৰে আৰু মই ইয়াত বেছিকৈ মছলা ব্যৱহাৰ কৰা নাই আজি কম মছলাতে খাবলৈ মন গ'ল আৰু সেইবাবে এনেদৰে বনালোঁ আৰু এই ৰেচিপিটো মোৰ হৈছেই লাহেকৈ আৰু যদি আপোনালোক মোৰ এই চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ওপৰত থকা বেল আইকনটো টিপি অল কৰি থ'ব যাতে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ সময়মতে পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ বাই